আসসালামাইকুম নমস্কাৰ প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ ইয়াত 2000 স্কয়াৰ ফুটত বিম বান্টিং চলি আছে। বিম বান্টিঙত আপোনালোকে 4ডাল ৰড আপোনালোকে মেইন বাৰ হিচাপে দিব 16 mm। যদি আপোনালোকৰ কলমৰ ডিস্টেন্সটো যদি 16 ফুট হাইট থাকে 16 ফুট 17 ফুট হাইট থাকে তেতিয়াহলে আপোনালোকে মেইন বাৰ 4ডাল আপোনালোকে 16 mm ৰড দিব আৰু কলমৰ পইণ্টত কলমত আকৌ টবত বিমৰ আপোনালোকে এক্সট্ৰা বাৰ দুডালকে দিব। আৰু যদি আপোনালোকে তলত ডাইৰেক্ট এটা ৰড দিলে যদি নিদিয়ে তেতিয়াহলে দুটা কলমৰ মধ্যবৰ্তী অংশত আপোনালোকে তলৰ এক্সট্ৰা বাৰ দুডাল দিব পাৰে। আৰু যদি আপোনালোকৰ কলমৰ ডিস্টেন্স ধৰি লওক 20-22 ফুট আছে তেতিয়াহলে আপোনালোকে বিমৰ সাইজটো অলপ বঢ়াব লাগিব। আৰু কলমত আপোনালোকে এই কলমত নহয় আপোনাৰ বিমত আপোনালোকে 20 ৰড ইউজ কৰিব পাৰে 4ডাল মেইন বাৰ। ম্যাক্সিমাম আপোনাৰ 14 ফুট 16 ফুট এনেকুৱা থাকে। ইয়াত প্ৰতিটো বিম আপোনাৰ হাইট আছে 16 ফুট। এইটো কলমৰ পৰা সেইটো কলমলৈকে আছে আপোনাৰ 16 ফুট। সেইটো কাৰণে আপোনাৰ ইয়াত আপোনাৰ 3ডাল ৰড ডাইৰেক্ট দিয়া হৈছে আৰু ওপৰত দুডাল। আৰু যেটো এইটো কলমটো যে আছে এই কলমটোত আকৌ দুডালকে এক্সট্ৰা বাৰ হ'ব। দুডালকে এক্সট্ৰা বাৰ দিম আমি। যদি আপোনালোকে আৰসিসিৰ বিষয়ে কিবা সুধিবলগীয়া থাকে তেতিয়াহলে মোক কমেন্ট কৰিব পাৰে বা মোৰ কন্টাক্ট নম্বৰ দিয়া আছে তাতো আপোনালোকে হোৱাটসঅ্যাপ কৰি জনাব পাৰে, মোক কল কৰিব পাৰে। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, বেল বাটনটো ক্লিক কৰিব, মোৰ ভিডিঅ'বিলাক আপোনালোকে পাব। ধৰি লওক আপোনালোকে কলমটো যে আছে কলমত সদায় আপোনালোকে এটা বস্তু লক্ষ্য ৰাখিব, কলমৰ যেটো ওপৰৰ যিকেইটা ৰড আছে ওপৰৰ যে দুডাল ৰড আপোনালোকে দেখিছে এই ওপৰৰ ৰডটো আপোনালোকে কলমৰ লগত কলমৰ ওচৰত কিন্তু ওপৰৰ ৰডত আপোনালোকে লেপিং দিব নোৱাৰে। যদি আপোনালোকে কলমৰ ওচৰত যদি লেপিং দিবলগীয়া হয় তলত দিব। কলমৰ ওচৰত ধৰি লওক এনেকুৱা সাইডত আপোনালোকে লেপিং দিব নোৱাৰে। ধৰি লওক এতিয়া আপুনি ভাবিব যে আমাৰ ৰডটো ইয়াত আহি শেষ হ'ল, এতিয়া আমি লেপিংটো ক'ত দিম। যদি আপোনালোকৰ ইয়াত ৰডটো শেষ হৈ গ'ল আপোনালোকে মাজত ৰডটো কাটি দিব পাৰিব। ওপৰৰ ৰড কেইটা সদায় লেপিং আপোনালোকে মাজত ৰাখিব। আৰু যদি আপোনালোকে তলত যদি লেপিংটো হয় তলত দিব পাৰে। আকৌ মাজত যেতিয়া আপোনালোকে লেপিং দিব বিমটোৰ মাজত যেতিয়া লেপিংটো দিব তেতিয়া কিন্তু তলৰ ৰডত যাতে লেপিং নহয়। ধৰি লওক মাজত আহি ৰডটো শেষ হৈ গ'ল, ধৰি লওক এটা পিচ ডাইৰেক্ট দি দিলে মাজত আহি শেষ হৈ গ'ল তেতিয়াহলে আপোনালোকে মাজত ৰডটো নিদি পেলাই পোষ্টৰ ওচৰত আপোনালোকে ৰডটো কাটি দিব, লেপিংটো তাত দিব। সদায় এটা বস্তু আপোনালোকে লক্ষ্য ৰাখিব, বিমৰ সদায় ওপৰৰ পোষ্টৰ ওপৰত আপোনালোকে লেপিং নিদিব, তলত লেপিং দিব পাৰে। আৰু মধ্যবৰ্তী অংশত আপোনালোকে ওপৰত লেপিং নিদিব, তলত লেপিং দিব। যদি আপোনালোকে কিবা বুজিবলগীয়া থাকে মোক কন্টাক্ট কৰিব পাৰে। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। জয় আই অসম।